নমস্কাৰ সকলোকে লগতে শিকো অহা চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 2ৰ অসমীয়াৰ কিতাপখনৰ পৰা ৰামধেনু পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰ। এক নম্বৰতে দিয়া আছে পঢ়া আৰু লিখা। কাৰ্য, সূৰ্য, আৰ্য, আচাৰ্য, অশ্ব, বিশ্ব। 2 নম্বৰটো লিখা আছে কবিতাটো মনত ৰাখা। গতিকে তোমালোকে কবিতাটি মনত ৰাখি নোচোৱাকৈ লিখিবলৈ চেষ্টা কৰিবা। 3 নম্বৰটো দিয়া আছে ৰামধেনু কবিতাটোত কোনে কিয় কান্দিলে, কোনে কাক নাকান্দিবলৈ কৈছে। গ নম্বৰটো হৈছে কবিতাটোত সাতু অপেশ্বৰী বুলি কাক বুজাইছে। সাতু অপেশ্বৰীক কোনে কি কৰিবলৈ পঠিয়াব। গ নম্বৰটো হৈছে অপেশ্বৰী কেইজনীয়ে কি কি ৰঙৰ সাজপাৰ পিন্ধিলে। মই তোমালোকক ইয়াৰে প্ৰশ্ন উত্তৰকেইটা বহী এখনত লিখি দিম, তোমালোকে তাৰ পৰা চাই লিখি ল'ব পাৰিবা। এতিয়া 4 নম্বৰটো হৈছে পঢ়া, বুজা আৰু খালী ঠাই পূৰ কৰা। ক নম্বৰত দিয়া আছে মই ভাত খালোঁ, সি ভাত খালে। খ নম্বৰ হৈছে মই এটা সাধু ক'ম, সি এটা সাধু ক'ব। আমি এতিয়া খেলিম, সিহঁতে এতিয়া খেলিব। তুমি এতিয়া পঢ়িবা, তেওঁ এতিয়া পঢ়িব। তোমালোকে কি কৰিছা, তেওঁলোকে কি কৰিছে। এতিয়া মই তোমালোকক প্ৰশ্নোত্তৰকেইটা দেখাই দিছোঁ, তাৰ পৰা তোমালোকে চাই বহী এখনত লিখি লোৱা। 3 নম্বৰ ক নম্বৰত দিয়া আছিল ৰামধেনু কবিতাটিত কোনে কিয় কান্দিলে। ৰামধেনু কবিতাটিত দুচপৰা সৰু মেঘে আকাশেদি উৰি যাওঁতে খুন্দা খাই কান্দিছিল। খ নম্বৰ হৈছে কোনে কাক নাকান্দিবলৈ কৈছে। বুঢ়া পিতা সূৰ্যদেৱে সৰু মেঘে দুচপৰা ইয়াতে মই সৰু মেঘটো দুবাৰ লিখিছিলোঁ। এতিয়া তোমালোকে ইয়াৰ পৰা লিখিবা বুঢ়া পিতা সূৰ্যদেৱে দুচপৰা সৰু মেঘক নাকান্দিবলৈ কৈছিল। গ নম্বৰত হৈছে কবিতাটোত সাতু অপেশ্বৰী বুলি কাক বুজাইছে। কবিতাটোত সাতু অপেশ্বৰী বুলি ৰামধেনুক বুজাইছে। সাতু অপেশ্বৰীক কোনে কি কৰিবলৈ পঠিয়াব। সাতু অপেশ্বৰীক মেঘৰ চকুপানী মচি দিবলৈ পঠিয়াব। ঙ নম্বৰটো হৈছে অপেশ্বৰী কেইজনীয়ে কি কি ৰঙৰ সাজপাৰ পিন্ধিলে। অপেশ্বৰী কেইজনীয়ে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা, ৰঙা ৰঙৰ সাজপাৰ পিন্ধিলে। এতিয়া ভিডিঅ'টোত তোমালোকৰ যদি চাই ভাল লাগিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, লগতে ভিডিঅ'টি লাইক কৰি দিবলৈও নাপাহৰিবা। আজিলৈ ইমানেই, থেংক ইউ।